हेलो बंधुসকল नमस्कार मैं पलाखी आपलोक आदरणि जानाइছোঁ মোৰ এটা ভিডিঅ'লৈ আজি মই গৈছিলোঁ বিয়া খাবলৈ মানে ঘৰঠা খাবলৈ গৈছিলোঁ মোৰ ভাগিনটো আছে ঘৰঠা আছিলে তাৰে কিছু মুহূৰ্ত ভিডিঅ' কৰি আনিছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ তেন্তে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ বহুত ধন্যবাদ এতিয়া দৰা আৰু কইনাৰ মাকৰ ঘৰলৈ যাব ওলাইছে আমাৰ অসমীয়া সমাজৰ ঘৰঠা মানে হৈছে ল'ৰা ছোৱালীয়ে যদি পলাই বিয়া পাতে তেতিয়া আকৌ মাকৰ ঘৰলৈ গৈ আকৌ বিয়া পাতি দিয়া নীতি নিয়মকে ঘৰঠা বুলি কোৱা হয় কইনাৰ ঘৰ আহি পাই গ'লোহি এয়া হৈছে দৰা আইতাক আৰু এইফালে এপাই নে খুৰীয়েক হৈছে দৰা আৰু এইফালে হৈছে পেহীয়েক এইফালে কইনাৰ মাক লগে আকৌ পিন্ধি থকা যদি কইনাৰ মাক হয় এইফালে আৰু এইফালে মোৰ কাষত বহি থকা গৰাকী একেবাৰে মোৰ নিজৰ জা হয় মোৰ ভণ্টি মোৰ মৰমৰ ভাগিনকেইজনী এইজনী হৈছে সৰু ভাগিন আৰু এইজনী হৈছে ডাঙৰজনী ভাগিন